আৰ্টিষ্টবিলাকৰ বেয়া মানে কি দুখ কিছুমান থাকে নথকা নহয় চবৰে থাকে আৰু সেইটো সেই ইম্পালছৰ কাৰণেই হয় নিজৰ প্ৰতি মন নিদিয়াৰ কাৰণে হয় সময়ো নাপায় আচলতে ব্ৰেইনৰ নিজৰ স্পেচত থাকে নহয় তো সেই নিজৰ স্পেচত থাকোঁতে মাজে মাজে ভাকেদি কিবা এটা বেয়া বস্তু ওলাই গুচি যায় গম নোপোৱাকৈ যিটো সৰু ল'ৰা ছোৱালীৰ হয় সাধাৰণতে চ' সেইটোৱে আৰু সংগ দোষেও কৰে কেতিয়াবা সংগ দোষটো আছে এতিয়া শিল্পী এজনৰ অৰাটো বহুত ডাঙৰ থাকে ফ্ৰেণ্ডছ চাৰ্কুল বহুত ডাঙৰ থাকে এনি টাইম মানুহৰ লগত থকা হয় বিভিন্নজনক লগ পোৱা হয় ভাল মানুহো লগ পায় বেয়া মানুহো লগ পায় ঠগো খায় বহুত ঠগ খোৱাটো খুব বেছি আৰ্টিষ্টৰ আৰু এইটো হাঁহি হাঁহি ঠগি ঠগিছোঁ যায় মুখৰ আগতে গম নাপায় খাইছে না ঠগ মইতো ঢেৰ খালোঁ মোৰ আৰু ঠগি শেষ কৰি দিলে মোক মানুহে কিন্তু মই সেইটো ঘূৰি নাচাওঁ কেতিয়াও মই মানে পাষ্টলৈ মই কেতিয়াও ঘূৰি নাচাওঁ মই সদায় সন্মুখৰ ফালে চাওঁ প্ৰগ্ৰেছিভ চ' সেইবোৰ ভাবি লাভ নাই আৰু প্ৰগ্ৰেছিভ হ'ব লাগে ভাল কাম কৰিব লাগে আগুৱাই যাব লাগে নিজৰ কামখিনি ভাল কামখিনি এনেও থাকি যাব